Hello guys, welcome back to my channel LJ Hajoga. আপোনালোকে LJ Hajoga চেনেলটো চাই আছে যদি এতিয়ালৈকে শ্বেয়াৰ কৰা নাই, সাবস্ক্ৰাইব কৰা নাই, যি কৰা নাই কৈ দিব। মানুহে যিমানখিনি ইউটিউবত কাম কৰিব লাগে কৈ দিব। আজি আমি গৈ আছোঁ মৰিগাঁৱত কিয় গৈ আছোঁ এতিয়ালৈ গম পোৱা নাই, কিন্তু গৈ আছোঁ মানে কি হ'ল মোক মানুহ এজনে মাতিছে আৰু লগৰ এজনৰ কাম এটা আছে, সেইকাৰণে আহিছোঁ। আমি আজি আহিছোঁ চাইকেল চলাই, চাইকেলত যাম। আমি এখন চাইকেল চাই লওক। এই দুখন আমাৰ চাইকেল, আমি চাইকেলত যাম। চাইকেলখন মোৰ নাই, আপোনালোকে জানে মোৰ বাইকো নাই, চাইকেলো নাই। মোৰ বসন্তীখন আছে, বসন্তীখন বেয়া হৈ পৰি আছে। এতিয়া মানে লোকৰ পৰা চাইকেল এখন খুজি আনিছোঁ, পইচা নাই, কি কৰিম। অভাৱ, বহুত অভাৱ। আপোনালোকৰ যদি আশীৰ্বাদৰ অকণমান যদি ওপৰলৈ যদি শ্বেয়াৰ কৰে, ছাবস্ক্ৰাইব কৰে, তেতিয়াহ'লে আৰু যাব পাৰিম। বাৰু যি কি নহওক আমি গৈ থাকোঁ। আপোনালোকক অৱশেষত কৈ দিওঁ, আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ যাওঁ। যে ডিম্পু দাহঁতে কয় যে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ময়ো কৈ দিছোঁ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিম্পু দা যদি চাই বেয়া নাপাব দেই। আমাৰ এইটো মোৰ ভাইটি এজনৰ চাইকেল লৈ আহিছোঁ। এইখন ভাইটিৰ চাইকেলখন লৈ যাম। এইখন লৈ আমি এতিয়া মৰিগাঁৱত গৈ আছোঁ। মানে কি মোৰ লগৰজনৰ মানে কি হয় বাইদেউ, মোৰ বাইদেউ হয়। বাইদেউ অলপ গাটো বেয়া কাৰণে আমি ঔষধ আনিব গৈ আছোঁ। পইচা নাই কাৰণে আমি চাইকেল লৈ আহিছোঁ, গাড়ীটো আহিব পাৰোঁ, কিন্তু কি কৰিম, পইচা নাই যে আমি চাইকেল লৈ এতিয়া যাম। এইটো মোৰ লগৰটো ধুৰন্ধৰ। আমি আহি চাইকেল লৈ আহি মানে কি হ'ল, আমি এনেকুৱা ধুনীয়া ঠাই এটুকু পাইছোঁ। আপোনালোকক দেখুৱাই দিম, মানে আপোনালোকে চাই হয়তো খুব ভাল পাব। পিছ চাইডে আছে চাওক, কিমান ধুনীয়া পৰিৱেশত ধান হৈ আছে, ধাননি। তাৰপিছত আপোনালোকৰ আৰু এটা পৰিৱেশ দেখুৱাম, আপোনালোকে চাওক এইদিকে আছে আৰু গছজোপি চাই লওক। আপোনালোকে গছজোপি সুন্দৰ প্ৰকাণ্ড গছৰ তলত এতিয়া আমি অলপ জিৰণি লৈছোঁ। গৰম লাগিছে চাইকেল লৈ আহোঁতে, যিখিনিতে মানে জিৰণি ল'লোঁ। এতিয়া আপোনালোকৰ পথাৰৰ মাজত চাওক পানী আছে, অলপ চলপ বৰষুণৰ পানী দিয়া বগলী আছে। চাওক আপোনালোকে বগলীবিলাক চাই লওক, কি ধুনীয়া লাগিছে চাওক। এইখিনি জেগাত থাকি বহুত সুখ পাইছোঁ মই। মানে কি হ'ল কি ক'ম আৰু, বহুত ভাল লাগিছে। এনেকুৱা ঠাণ্ডা পৰিৱেশ আৰু ইমান মানুহো নাই, হুলস্থুলটো বহুত কম। মই হুলস্থুল নথকা ঠাইত থাকি খুবেই ভাল পাওঁ। এই যি বৰগছ আহাজোপি তলতে আমি অলপ ৰখিছোঁ, জিৰণি লৈছোঁ। পানীত বগলীবিলাক চৰি আছে। আগলৈ মানে কি হ'ল বৰষুণৰ পানী হয়। আপোনালোকে চাই থাকক, আমি ভিডিঅ'টো মাজলৈ গৈ আছোঁ বাৰু। আপোনালোকে যদি স্কিপ কৰি চায় তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ বুজি নাপাব। আপোনালোকে স্কিপ নকৰিব, লাহে লাহে চাব। আমি বলক আকৌ ভিডিঅ'টো মাজলৈ। বহুত ধুনীয়া পৰিৱেশৰ মাজতেদি আহিছোঁ, মানে গছে বাঁহে ভৰি আছে। বাঁহৰ চেৱাটো গম পায় আপোনালোকে, বাঁহৰ চেৱা নিচিনা চেৱা নাই বুলি কয় মানুহে। বাঁহৰ চেৱাটো বহুত ধুনীয়া চেৱা। এতিয়া আমি মানে চেৱাই আহি আছোঁ। এই ৰাস্তাত বহুত চেৱা হৈ আছে। ৰ'দৰ দিগি মানে যাব নোৱাৰোঁ, ৰ'দ থকা ৰাস্তা দিগি গৰম বেছি। আমি চাইকেল চলাই আহি থকাৰ কাৰণে আমি চেৱাই আহি আছোঁ। এতিয়া আমি পাম আৰু অলপ পিছত পাই যামগৈ। চেৱাত সদায় আপোনালোকে চাওক, আমি গাঁৱলীয়া ল'ৰা, গাঁৱত থাকি খুবেই ভাল পাওঁ। মানে কি হয়, টাউনৰ AC চলে, আমাৰ ইয়াত আৰু বাঁহৰ চেৱা বতাহ আৰু নেচাৰেল বতাহৰ নিচিনা বতাহ নাই আৰু ইয়াত মানে কি হয়, টাউনত বহুত গৰম হয়। ফেক্টৰী আছে, কিবা কিবি আছে। আমাৰ ইয়াৰ গাঁৱত খেতি কৰা মানুহ, আমি খেতি কৰা ল'ৰা, খেতি কৰি আৰু এইবিলাক ভিডিঅ' বনাই আছোঁ আৰু তেনে বলক আমি ভিডিঅ'টো মাজলৈ গৈ ইমান এটা সুন্দৰ পৰিৱেশ চাই লওক। ইফালে সিফালে চাৰিওপাশে ধান আছে, মাজত এইটো ৰাস্তা আছে, তাৰ মাজত আমি আহি আছোঁ। বহুত ভাল লাগিছে, মনটো কিবা বহুত ভাল লাগি গৈছে, মুকলি লাগি গৈছে মনটো, বহুত ভাল লাগিছে। মানে আপোনালোকে চাওক, এই মানে কিমান ধুনীয়া। এই আগত কমুৱা ফুলি আছে,
বহুত ভাল পৰিৱেশ আমি গাঁৱত থাকি সেইকাৰণে ভাল পাওঁ টাউনতকৈ কিন্তু টাউনৰ মানুহখিনিক বেয়া নাপাওঁ বাৰু টাউনৰখিনিকো ভাল পাওঁ কিন্তু গাঁৱত থাকি মই খুবেই ভাল পাওঁ কি ক'ম আৰু গাঁৱলীয়া ল'ৰা গাঁৱতে জন্ম হৈছোঁ আমি ভাই মাটি মানুহ মাটিতে থাকিব লাগিব মাটিত থকা নিচিনা সুখেই বেলেগ গছ খৰি গছ বুলি কয় এইবিলাক বহুত ভাল কিবা লগাই আছে কিবা লগাবৰ কাৰণে এয়া বাৰিষা পানী নহয় কিন্তু এয়া বৰষুণৰ পানী আমাৰ ইয়াতে বহুত ডাঙৰ ডাঙৰ বৰষুণ হয় বৰষুণৰ পানী য'তে ত'তে ৰখি যায় বৰষুণৰ পানী মৰিগাঁও পূজা একো অনুভৱ নাই আগৰ মৰিগাঁও চাওক খালী মৰিগাঁও আগতে যদি পূজাৰ কাৰণে 2-এজন মানুহ বেছি আছিল এতিয়া কমিছেহে মৰিগাঁও এতিয়া মৰিগাঁও আহি পাই গ'লোহি আমি এতিয়া যাম ঔষধ ল'বৰ কাৰণে ঔষধ লৈ আপোনালোকক দেখাই আছোঁ অলপ ভিডিঅ'টো মাজতে গৈ থাকোঁ আমি আহি গৰমত আহি আমি মৰিগাঁও চিভিল পালোহি ইয়াতে ঔষধটো আছে এয়া ফাৰ্মাচীত মৰিগাঁও চিভিল পালোহি এতিয়া আমি ঔষধটো ল'ম ঔষধটো লোৱাৰ পিছত দেখাই আছোঁ আপোনালোকক হ'ব ইয়াতে ঔষধ পায় মুনিন্দ এইটো আমাৰ মুনিন্দ এইটো বহুত দিনৰ মূৰত লগ পাইছোঁ দেই ল'ৰাটো কি যে হ'ব ল'ৰা ক'ত আছে সিচপা বহুত ঔষধ আছে ইয়াতে চিভিলত যিমান দৰকাৰী বস্তু আছে মানে কি হ'ল অপাৰেশ্যন কৰা হওক যিয়ে নহওক চব বস্তু পোৱা যায় ইয়াতে এজন মালিকজন এজন আমাৰ লগৰ মুনিন্দ বহুত গৰমত আহি এইখন ফেনৰ তলতে ৰখিছোঁ ভাল লাগিছে এইজোপি গছ দেখিছে গছজোপি তেওঁতে ধুনীয়াকৈ মানুহে হেৰি কুঁহিয়াৰ যুঁজ বেছি আছে কুঁহিয়াৰ ৰস অলপ খাই লওঁ গৰম যি মাৰিছে বৈদ্য গৰমৰ চোতত একো কৰিব নাই কুঁহিয়াৰ যুঁজ খাম বৈদ্য গিলাচ আছে এইটো কিমান নাজানো দাম খাই লওঁ আপোনালোকক দেখুৱাই আছোঁ অৱশেষত আপোনালোকক মই আজি চাইকেল ৰাইডিঙৰ বাই জনালোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম আমি এতিয়া ঘৰ পাবলৈ আৰু 2 মিনিটমান আছে 2 মিনিটমানৰ পিছত আমি ঘৰ পামগৈ এতিয়া আপোনালোকক বাই দিলোঁ আপোনালোকক বাই দিলোঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম আশা ৰাখিব মই আহি যাম আপোনালোকে চিন্তা নকৰিব মই নেক্সট ভিডিঅ' বনামে কাইলৈ আকৌ আমি বেলেগ এটা ব্লগ বনাম আজি চাইকেল ৰাইডিঙৰ ব্লগটো কেনেকুৱা পায় আমাক কমেণ্ট আৰু কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবই আৰু শ্বেয়াৰ কৰি দিব আমি চাইকেলিং ভিডিঅ'টো আপোনালোকে চাই যদি অকণমান জীৱনত সুখ পায় এই গৰমত ঘামি তাপি দেখিছেনে এয়া ঘামি তাপি অৱস্থা নাই আপোনালোকক দেখাবৰ কাৰণে ঘামি তাপি হ'লেও আহিছোঁ আপোনালোকে যদি জীৱন অকণমান হ'লেও সুখ পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰে লগত থকা বেল আইকনটো দবাব নাপাহৰে আজিলৈ আপোনালোকক বাই দিলোঁ